এই ভিডিওটো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণে বনোৱা হৈছে। এই ভিডিওটো কমপ্লিটলি কাল্পনিক আৰু ইয়ে যদি কাৰোবাৰ লগত ৰেজেম্বলেন্স দেখায় ইট ইজ কমপ্লিটলি ফিকশ্যনেল বা আপোনালোকে কনচিডাৰ কৰিব পাৰে যে মই ৰাখি সাৱন্তক বহুত বেছি ভাল পাওঁ। বিহে লগৰকেইটা খাই গ'ল মোক নিদিলে বে না জোতাৰ জোৰ অ'কে অনলি নমস্কাৰ এভৰিৱান এণ্ড ৱেলকাম টু ভাৰত আই মাতৃমণি প্ৰেজেন্স স্বয়ম্বৰ মতা বিচাৰো আহক। আপোনালোকে চাগে ভাবিছে যে ইনষ্টাগ্ৰামত চ' বৰ্ড নিড এ কোম্পানী বুলি লিখি দিলেই ল'ৰা বিচাৰি পোৱা যুগত আমি কিয় স্বয়ম্বৰ পাতি আছো। চ' মুভিং ফৰৱাৰ্ড আবে কিয় পাতি আছ ক আকৌ বাদ দিয়ক সেইটো স্ক্ৰিপ্টত নাই মোক ক'বলৈ ইমানেই পইচা দিছে। চ' মুভিং ফৰৱাৰ্ড আমি আপোনালোকক ক'ব বিচাৰিছোঁ পাহৰিয়ে যাওঁ নহয় পটককৈ আমি এতিয়া আপোনালোকক ইণ্ট্ৰডিউচ কৰিব বিচাৰিছোঁ সেই ছোৱালীজনীক যাৰ বাবে আমি আজি মতা বিচাৰি আছোঁ। 18 বছৰ বয়সৰ লগে ছিংগল থকা ছোৱালীজনীয়ে আকৌ আজি নিজৰ মতা বুলি নিজেই বিচাৰিব। দুদিনমানৰ আগলৈকে খুৰীয়েকে বিয়াত লগ পাই কৈ আছিল আই এতিয়া বিয়া নাপাতিলে আকৌ কেতিয়া পাতিবি কেঁচুৱাও কৰিব লাগিব নহয়। হেল্ল' ৱেলকাম টু দ্য শ্ব' ৰাগিনী তুমি কোৱা যে তোমাক কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। এনেতো মোৰ ইনষ্টাটো খুলিলে ঢেৰ ল'ৰা DM থাকেই ময়ো দিছিলোঁ কিন্তু মানে তেতিয়া বয়ফ্ৰেণ্ড বিচাৰিবলৈ অলপ দিগদাৰ হয়। কাকনো বয়ফ্ৰেণ্ড বনাওঁ কিনো কৰোঁ নিচিনা লাগে। এবাৰ ৰুমমেটে সহায় কৰি দিছিলে বয়ফ্ৰেণ্ডটো বিচৰাত আৰু এবাৰ মায়ে সহায় কৰি দিছিলে মতা বিচাৰি দিছিলে। এইবাৰ মই ভাবিছোঁ মই নিজেই নিজৰ হেল্প কৰিম গিৰিয়েক বিচৰাত। ৰুমমেটে হেল্প কৰিলে মায়ে হেল্প কৰিলে দেউতাই তোমাক হেল্প নাই কৰা নেকি একো? দেউতাৰ বেলেগ কাম নাই নেকি আৰু? দেউতাই চোফা ছেট ৱাশ্বিং মেচিন এইবিলাক গোটোৱাৰ কাৰণে পইচা ৰেডি কৰি আছে আকৌ। যৌতুক নহয় আকৌ দেই আমি গিফ্ট বুলি কওঁ। ফৰ্চুনাৰ এখন দিলেও বেয়া নহয়। বাকী শুনিলে বাগানৰ মালিক নহয় নহয় মোৰ দেউতা। তেনেহ'লে ৰাগিনী আমিতো আৰু কথা পাতিয়ে যাম। চ' তোমাৰ পটেঞ্চিয়েল স্বামীসকলক আমি আমন্ত্ৰণ জনাবলৈ বিচাৰিছোঁ। চ' আৰু পলম নকৰি ভিউৱাৰ্ছ আৰ ইউ অল এক্সাইটেড ফৰ দিছ ৰিয়েলিষ্টিক ৰিয়েলিটি শ্ব'? তো আমি আমন্ত্ৰণ কৰিছোঁ আমাৰ প্ৰথম স্বামী। ইলেকশ্যনৰ প্ৰথম প্ৰপগেণ্ডা পলিটিচিয়ানৰ জিভাত থকা প্ৰথম শব্দ বিকাশ। বিকাশ ৱেলকাম টু দ্য শ্ব'। সেইফালে কাক হাত বাউলি মাতি আছিলে? বিহু ফাংচন নিকলা কোনো নাই দেখোন। আবে মোক কৈ পঠাইছিলে ন সেইটো কৰিবলৈ। চ' বাকী বিকাশ তুমি কোৱা যে স্বয়ম্বৰলৈ আহি তোমাৰ কেনেকুৱা লাগিছে? ৰাগিনীৰ মতা হোৱাৰ পটেঞ্চিয়েল চান্স এটা পায় লাগিছে মানে গৰম লাগিছে। কিবা বিয়াৰ চিয়াৰ আছে নি বাইদেউ? অ' মাই গড ই এলকহলিক দেখোন। চ' বিকাশ আপুনি যদি আমাৰ শ্ব'টো জিকে আপুনি কওক আমাৰ দৰ্শকক যে আপুনি কি কৰিব? ঐ সাৰেগামাপা নহয় স্বয়ম্বৰ জিকিলে বিয়াহে পাতিব আৰু কি কৰিব? চ' বিয়া পাতিলেনো কি কৰিব আমি জানিবলৈ দৰকাৰ নাই দৰ্শকসকল। চ' বিকাশ তুমি যাব পাৰা লাইনত ৰখি যোৱা আমি বেলেগ কণ্টেষ্টেণ্ট মাতো। মোৰ মানে এনে মদ পানী খোৱা ল'ৰাবোৰ খুব ভাল লাগে এলকহলিক আৰু আমাৰ বিকাশ অলপ তেনেকুৱাই ন। মোৰ অকণমান ক্ৰাছ এটা আছে নেকি তাৰ ওপৰত বাট লেটছ চি আইল বি অনেষ্ট যোনে ভাল কৰে সিয়ে জিকিব। চ' প্ৰিয় দৰ্শক এতিয়া আমি আমন্ত্ৰণ কৰিবলৈ বিচাৰিছোঁ আমাৰ নেক্সট কণ্টেষ্টেণ্ট অৰ্থাৎ নেক্সট তোমাৰ পটেঞ্চিয়েল মতা। তেওঁৰ নাম হৈছে নামটো কোৱা আগতে মই কৈ লওঁ প্ৰেমৰ কোনো ধৰ্ম নাই আৰু আমাৰ চেনেলটো হৈছে ছেকুলাৰ। সেইকাৰণে আমন্ত্ৰণ জনাইছোঁ জাভেদ আখতাৰ। চ' জাভেদ ৱেলকাম টু দ্য শ্ব'। তুমি কোৱা যে তোমাৰ কেনেকুৱা লাগিছে আজি শ্ব'টোত আহি?
মোৰ নাম যতীন হয় ভাই জাভেদ জাভেদ হয় তোমাৰ নাম আৰু জাভেদ তুমি কোৱা যে তোমাৰ কেনেকুৱা লাগিছে আজি আমাৰ শ্ব'লৈ আহি মোৰ নাম যতীন হয় যতীন আলাবালিয়া সেইটো নামটো মোৰ মুখত এনেও নুফুটিব কেলা সেইকাৰণে যতীন বুলি নামাতো জাভেদ 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 তোমাৰ কেনেকুৱা লাগিছে ভালে লাগিছে ভাল লাগিছে বাকী তুমি আমাৰ দৰ্শকসকলক কোৱা যে তোমাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি বিকজ তাৰ বাহিৰেতো ইয়াৰ কথা ক'বলৈ একো নায়েই হয় মই MBA কৰিলোঁ MBA আফটাৰ ইঞ্জিনিয়াৰিং বাপেক বহুত ধনী চাগে য়েছ আচ্ছা তো বাকী তাৰ পাছত তুমি কি কৰিলা তো মই মোৰ MBA চাৰ্টিফিকেটটো ল'লোঁ তাৰপিছত মই মোৰ ইঞ্জিনিয়াৰিং কলেজ গ'লোঁ তাৰপৰা ডিগ্ৰী লোৱাৰ পিছত দুটাই ডিগ্ৰী লৈ পেলাই চাকৰি এটা বিচাৰিব গ'লোঁ কিন্তু একো নাপালোঁ কিমান যে ফুৰিলোঁ কোনোবা এটাও চাকৰি নিদিলে কি ক'ম আৰু তোমাক এতিয়া ইয়াৰ পৰাই কিবা এটা কৰিব লাগিব হ'ব হ'ব চবেই ইয়াত আৰু নিজৰ ইম্প্ৰভাইজেশ্যন দি থাকে বাকী জাভেদ তুমি আমাৰ দৰ্শকসকলক এইটো কোৱা তুমি যে MBA আৰু ইঞ্জিনিয়াৰিং কৰিলা কোনখন IIT আৰু IIMৰ পৰা কৰিছিলা নাই নাই প্ৰাইভেট চব প্ৰাইভেট তোমাৰ দেউতাই বিজনেছ কৰে নেকি হয় হয় মোৰ দেউতাই ছেকেণ্ড হেণ্ড গাড়ী কিনি থাৰ্ড হেণ্ড বিক্ৰী কৰি দিয়ে মাই গড কিন্তু কিয় আমি কিবা এটা বেলেগ কৰিব বিচাৰোঁ আউট অফ দ্য বক্স থিংকিং য়েছ একজেক্টলি লাইক দিছ শ্ব' আমাৰ এই অসমৰ ৰিয়েলিষ্টিক ৰিয়েলিটি শ্ব' নহয় ইউনিক এই ল'ৰাবোৰক কোনে ইম্প্ৰভাইজ কৰিবলৈ দিয়ে স্ক্ৰিপ্টত আছে তোৰ এইটো কথা নাই লাইনে ৰখি যা মোৰ যেনেকৈ আছে তেনেকৈ ক'ম না লাইন যা শুন শুন আকৌ নহ'ব সেইটো মইতো মোৰ 15,000 টকা পাৰ ডে শ্বুটৰ কাৰণে আহিছোঁ পইচা দিছে নিবে বৰ ৰ'দ গছৰ তলতে ব্ৰেক অলপ লৈ লওক টপটো বৰ ধুনীয়া লাগিছে থেংক ইউ তোমাকো পিছে আজি ঠিক ঠাক লাগিছে ব্লেজাৰটো ভাল নতুনকৈ কিনিছোঁ মানে ক'ৰ পৰা এই মিন্ত্ৰাৰ পৰা কিনিছোঁ দাম লৈছে অলপমান আজিকালি ভাল পইচা দিয়ে যেন পাইছোঁ তোমাক নাই ইণ্ডাষ্ট্ৰীত ইমান পইচা নাইতো কিন্তু তুমিতো জানাই আৰু মই কিমান স্মাৰ্ট চ' সেইকাৰণে মই cashcaro.com পৰা শ্বপিং কৰোঁ তুমি জানানে cashcaro.com কি নাই আৰে cashcaro.com ইণ্ডিয়াৰ #1 কেশ্ববেক এপ হয় ৰতন টাটাই নিজে ফাণ্ড কৰি থৈছে চ' মই তোমাক শিকাইছোঁ কেনেকৈ কৰিব লাগে প্ৰথম তুমি cashcaro এপটো অ'পেন কৰিবা ইয়াততো চব ধৰণৰ ৱেবছাইট আছে ইনষ্টল কৰিলা ইনষ্টল কৰাৰ পিছত খুলি তুমি নিজৰ একাউণ্ট ডিটেইলছখিনি দি চাইন ইন কৰিবা আৰু মোৰ কোডটো ইউজ কৰিলেতো 25 টকা ডাইৰেক্ট অফ পাবা তাৰ পাছত তুমি চাবা যে ক'ৰ পৰা শ্বপিং কৰিব বিচাৰিছা যেনেকৈ মই এতিয়া আজিঅ'ৰ পৰা মানে কিবা এটা কিনিব বিচাৰিছোঁ চ' মই আজিও ৱেবছাইটটো খুলিলোঁ আজিও ৱেবছাইটটো খোলাৰ পাছতে মই নিজৰ কেশ্ববেকখিনি এক্টিভেট কৰি মই যি লাগে চিলেক্ট কৰিলোঁ এই টি শ্বাৰ্টটো মোৰ ভাল লাগিছিলে এডটো বেক কৰি মই মোৰ নিজৰ প্লেচ অৰ্ডাৰ কৰিলোঁ আৰু তাৰ পাছত মই চালোঁ যে মোৰ ৰিৱাৰ্ডছ কোনখিনি আছে আৰু এবাৰ মোৰ অৰ্ডাৰটো প্লেচ কৰি পে'মেণ্ট কৰাৰ পাছত ৰিৱাৰ্ডছ মোৰ নিজে ৱালেটত মানুহবোৰে ভাবে মই বহুত ধনী কিন্তু কেশ্ববেক ইউজ কৰোঁ মাথা আছে কিন্তু তোমাক খুৱাব পৰাকৈ ধনী এতিয়া আছে কি হ'ল চ' আমি আমাৰ থাৰ্ড কণ্টেষ্টেণ্ট মাতো চ' আমাৰ থাৰ্ড কণ্টেষ্টেণ্ট হৈছে দ্য ফিটেষ্ট দ্য ফাইনেষ্ট আৰু তেওঁৰ এপছৰ বিষয়ে মই কি কওঁ একো লিখা নাই আৰু নেজানো চ' একো নকওঁ চ' ৱেলকাম প্লিজ থাৰ্ড কণ্টেষ্টেণ্ট আহিৰাণ শৰ্মা তুমি কি সদায় এনেকৈ থাকা নেকি য়েছ মানে আমাৰ দৰ্শকসকলক আৰু অলপ এক্সাইটমেণ্ট দিবলৈ এংগেজমেণ্ট দিবলৈ মই আকৌ সুধিম আৰু দীঘলীয়াকৈ কোৱা যে তুমি সদায় এনেকেই থাকা নেকি য়েছ মই সদায় এনেকেই থাকোঁ ইয়াচোন বডি চডি বনাই নাই য়েছ তোমাৰ দেখোন বডি চডি বনাই নাই তুমি ইমান এক্সাৰচাইজ চাওক একচুৱেলি মই এইবোৰ বডি বনাবলৈ কৰা নাই ৱাও দিছ ইজ চ' ইউনিক বডি বনাবলৈ বডিৰ এক্সাৰচাইজ নাই কৰা তেনেহ'লে কি বনাবলৈ কৈছে ষ্টেমিনা ইউ ন
এইবোৰ এনে গেলে মত থাকিব লাগে ডাইৰেক্ট মোক ইউজ কৰিলে বাকী আমাৰ দৰ্শকসকলক তুমি কোৱা যে তুমি চুলি কিয় কটা নাই দীঘলকৈ ৰাখি কিয় ভাল পোৱা এনে আৰু ভালে লাগে আৰু এইবোৰ চুলি কথা নাই কোৱা আমি এইবোৰ চুলি কথা কৈছোঁ কাটিব সময় নাপালোঁ আকৌ এইবোৰ কেনেকুৱা ল'ৰাহে হাইজেনিক হ'ব লাগে কাটি আহিব লাগে এইবোৰ যা লাইনত থিয় হৈ যা চ' একচুৱেলি 3টো আমাৰ কাৰণে আনলাকি নাম্বাৰ আৰু যিহেতু 3টো আনলাকি নাম্বাৰ আমি এনেই ফ'ৰ্থ কণ্টেষ্টেণ্ট এটাটো মাতিবই লাগিব চ' প্লিজ ৱেলকাম আৰ ফ'ৰ্থ কণ্টেষ্টেণ্ট কুনাল ক'ত যাব লাগে লাইনত যা আকৌ কি সুধি আছ যা বেয়াকৈ ক'লা যে গুচি যাওঁ নেকি নাযাবা মোৰ এক্সটোক মোক কিয় মাতিব লাগে এনেও মই ইয়াৰ লগত কথা চথা নাপাতো মোৰতো গৰম কৰি দিছে দেই শ্ব'টোৱে কুনাল এক্স আছিলে মোৰ অকল গাটোহে ডাঙৰ দীঘলটা এইয়া শ্ব'টোৱে এটা ইণ্টাৰেষ্টিং টাৰ্ণ লৈছে কুনাল হেনো এইৰ এক্স চ' আমি চাম যে এক্সৰ লগত প্ৰেজেণ্টৰ বিয়া হ'ব পাৰে নে নোৱাৰে ৱাও দিছ ইজ আউট অফ দ্য বক্স থিংকিং দ্য ৰিয়েলিষ্টিক ৰিয়েলিটি শ্ব' অফ আছাম ভাৰত আই মাতৃমণি প্ৰেজেন্স স্বয়ম্বৰ মতা বিচাৰো আহক তগলে ৰখি আছে লাইনত যা আকৌ ভালকে ক'লেও হয় ফুটেজ খাবলৈ আহে বে বলিউডৰ হিৰো বুলি ভাবিছে নিজে ঐ তই ইমান ছাইড কিয় মোৰ এক্স আছিলে তাই মূৰ্খ বুলি এৰি দিছিলোঁ এতিয়া 1000 টকা লৈ আহিছোঁ শ্বুটত কি কোৱা বে তুমিও পেইড নেকি অঁ বঢ়িয়া মোকো দি আছে 1500 কিন্তু হাই জাভেদ ষ্ট্ৰাগলিং এক্টাৰ মই কুনাল তোমাক কিন্তু দেখা পাইছোঁ মিউজিক ভিডিঅ'ত ভিউজ নাহে কিন্তু এই ইহঁত ফ্ৰী চাগে তোমাৰ কিন্তু চান্স আছে বে জিকাৰ ওখ ন তুমি থেংক ইউ বহুত ওখ ওপৰত ডাৱৰবোৰ গোটাই দিয়া না অলপ পেলাই আছোঁ ই কিন্তু থিয় হৈ হানিমুন চাব পাৰে নাইচ ওৱান লেম আৰম্ভ কৰ যিহেতু আমাৰ সকলো কণ্টেষ্টেণ্ট অলৰেডি আহিয়ে গ'ল চ' উই আৰ ৰেডি টু কিক ষ্টাৰ্ট দি ইভেণ্ট চ' আৰ ইউ অল ৰেডি অ'কে চ' দৰ্শকসকল আমি আমাৰ ফাৰ্ষ্ট ৰাউণ্ড আমি আগবাঢ়িম আমাৰ গেমৰ ৰুল হৈছে যে আমি 3টা ৰাউণ্ড কৰিম 3টা ৰাউণ্ড হোৱাৰ পাছত এলিমিনেট হৈ মেলি চুচৰি বাগৰি যিটো বাকী থাকিব সিয়ে হ'ব এইৰ মতা চ' আমাৰ ফাৰ্ষ্ট ৰাউণ্ডটোৰ বিষয়ে ৰাগিনী তুমি আমাৰ দৰ্শকসকলক কৈ দিয়া আৰু বুজাই দিয়া আমাৰ ফাৰ্ষ্ট ৰাউণ্ডটো হ'ব ফিজিকেল ৰাউণ্ড ফিজিকেল ৰাউণ্ড আবে ফিজিকেল ৰাউণ্ড মোৰ ফৰ্টে হয় বে এইকেইটা কি পাৰিবনো এইকেইটা পাৰিব কেনেকৈ মোৰ পৰা চান্সে নাই বে চান্সে নাই আৰু আমাৰ ফিজিকেল ৰাউণ্ডত হ'ব ষ্ট'ন পেপাৰ চিজাৰ্ছ ষ্ট'ন পেপাৰ চিজাৰটো মই সৰুৰ পৰা খেলি আছোঁ সেইকাৰণে আই এম কনফিডেণ্ট আই থিংক আই কেন উইন দিছ আৰু মই ফটতকৈ মোৰ আঙুলিখিনি বদলাই দিব পাৰোঁ আই হেভ দিছ টেলেণ্ট আই থিংক আইল উইন এইবোৰ ষ্ট'ন পেপাৰ চিজাৰ খেলাইছে বাচ্চা নেকি বে হে বিয়া পাতিব আহিছোঁ বে কেঁচুৱাও মলাবলৈ আহিছোঁ নি ষ্ট'ন পেপাৰ ফাল্টু গেম খেলাইছে চ' আমাৰ এই টাফ ফিজিকেল ৰাউণ্ডটো আমি ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ আৰু আমাৰ ফাৰ্ষ্ট ৰাউণ্ডত খেলিব বিকাশ আৰু জাভেদে আৰে মোৰ অৰিজিনেল নাম যতীন হয় ব্ৰ হি ইজ চ' ডিছৰেচপেক্টফুল একো কথা নুশুনে ন খালি নিজৰটো য়েছ একজেক্টলি তুমি এতিয়াই যদি কাজিয়া কৰিছা কাইলৈ যদি তোমাৰ ৱাইফ এই বনি যায় আৰু এই কয় কি মই তোমাক ভাল নাপাওঁ মই বেলেগ এটা লগ ভাল পাওঁ আৰু তাৰ লগত মই তোমাক চিট কৰিব বিচাৰিছোঁ তেতিয়াও কি তুমি কাজিয়া কৰিবা নেকি হা কৰিমে তেনেহ'লেতো কৰিব লাগিব কাজিয়া আবে হি ইজ চ' ডিছৰেচপেক্টফুল শেম পাপ্পি শেম
বঢ়িয়া বঢ়িয়া এয়া প্ৰথম খেল আৰম্ভ হৈছে এয়া বিকাশৰ হাতৰ পৰা খেলখন আমি যোৱাগে দেখিছো নেক্সট ৰাউণ্ড এতিয়া হ'ব ষ্টোন পেপাৰ এণ্ড এই কেটেঙা পেপাৰ চিজাৰ বিকাশ জিকিলে 1-1ত হৈছে দুইটা খেল ডিচাইডিং ৰাউণ্ড আৰু এতিয়া ডিচাইডিং ৰাউণ্ডৰ খেল কি হয় আমি চাবলৈ ৰখিব লাগিব এয়া উলিয়ালে ষ্টোন উলিয়া এয়া ষ্টোন পেপাৰ আৰু চিজাৰ্ছ বিকাশ ইজ দ্য উইনাৰ এইটো ৰাউণ্ডত বিকাশ জিকিছে চ' এক্সাইটমেণ্ট আপোনালোকৰ এক্সাইটমেণ্টটো বনাই ৰাখিব লাগে আমি এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ ষ্টোন পেপাৰ আৰু চিজাৰ ষ্টোনটো খেলা হাতেৰে খেলিব লাগিব এইটো ফিজিকেল ৰাউণ্ড চ' য়েছ আৰম্ভ কৰিব পাৰা তোমালোকে মই কম ষ্টোন পেপাৰ চিজাৰ ৱাহ কুণাল 1-0 বেষ্ট অফ 3 হ'ব ষ্টোন পেপাৰ চিজাৰ এইটো আমি ড্ৰ কৰিব লাগিব আকৌ এবাৰ খেলাই দিছোঁ ৰাইজ এক্সাইটমেণ্ট ডিচাইডিং ৰাউণ্ড ষ্টোন পেপাৰ চিজাৰ আবে কেলা ইয়াকহে জিকাব লাগে চ' গাইজ বুকুৰ ধপধপনি বাঢ়ি আছে বিকজ আমাৰ এই শ্ব'ত ডিচাইডিং ৰাউণ্ডত আছে ষ্টোন পেপাৰ চিজাৰ ফিজিকেল ৰাউণ্ডটো কুণাল এটা জিকিলে আৰু ইফালে ড্ৰ হ'ল এতিয়া আমি ফাইনেল এণ্ড ডিচাইডিং ৰাউণ্ডটো কৰিম ৰেডি দুইটা ৰেডি নে চ' ষ্টোন পেপাৰ চিজাৰ চ' কুণাল ইজ দ্য উইনাৰ কুণাল জিকিছে আমাৰ এই ৰিয়েলিষ্টিক ৰিয়েলিটি শ্ব' স্বয়ম্বৰ মতা বিচাৰোৱা হওক কুণাল ইজ দ্য উইনাৰ আৰু ইফালে বিকাশ ইজ দ্য উইনাৰ কমপ্লিটলি ৰিয়েল আপোনালোকে চাব পাৰে আমাৰ তাত হেইট ৰোল হৈ আছে নেকি এইটো নালাগে নেকি এইটো কাট কৰি দিলে মানে এইটো কাটা পিছত দিম দিয়া এটা বেলেগ কাট এইটো কাট না ভাল যিহেতু দেখিলে দুইটা ফাইনেল পালেগে এয়া বিকাশে প্ৰথম ৰাউণ্ডটো হাৰিলেই দেখোন কুণালৰ লগত এয়া ছেকেণ্ড উলিয়াইছে ষ্টোন পেপাৰ চিজাৰ বিকাশ আকৌ হাৰিলে শোচনীয় পৰাজয় খাব যেন লাগিছে 2-0 হৈ আছে কুণাল এয়া আকৌ উলিয়াইছে ষ্টোন পেপাৰ চিজাৰ বিকাশ এইটো হাৰিলে আকৌ হাৰিলে কেনেকৈ জিকিলে মোৰ এক্সটো কেনেকৈ জিকিব পাৰে তাইক এৰি দিছিলোঁ মই তথাপিও আহিছোঁ এই শ্ব'টো কৰিবলৈ 1000 টকাত বুকুত দুটা পাথৰ লৈ আহিছোঁ মই চ' পাথৰৰ লগতো ভাল হ'মেই আৰু পেপাৰ আৰু চিজাৰটো ডেইলি ইউজ হৈয়ে থাকে চ' গাইজ এটা ভাগৰ লগা ফিজিকেল ৰাউণ্ডৰ আমাৰ অন্ত পৰিলে কিন্তু এতিয়া হৈছে দ্য ৰিজাল্ট টাইম আবে মইচোন জিকিলোৱে দিছ ইজ এ ৰিয়েলিষ্টিক ৰিয়েলিটি শ্ব' স্বয়ম্বৰ মতা বিচাৰোৱা হওক আৰু এই ৰিয়েলিষ্টিক ৰিয়েলিটি শ্ব'ত তেতিয়ালৈকে ৰিজাল্ট নাহে যেতিয়ালৈকে মোৰ হাতত লিফাফা আহি নাপায় এণ্ড দ্য উইনাৰ ইজ কোন হ'ব পাৰে বাৰু মোৰ যে একদম জাৰ কাইটো ঠিক হৈছে এক্সাইটমেণ্টত কি হৈছে এখন ৰিয়েলিটি শ্ব'ত মই বুজি পোৱা নাই এটা ল'ৰাই কাটি নাহে এজনী ছোৱালীয়ে ৱেক্সিং কৰি নাহে জাৰ কাইট উঠিছে বাট মোৰো এক্সাইটমেণ্ট আছে আমি ৰিজাল্টটো আমি ঘোষণা কৰিবলৈ লৈছোঁ এণ্ড দ্য উইনাৰ ইজ বিকাশ বিকাশ ইজ দ্য উইনাৰ মই কৈছিল ন তহঁতক মোৰ মাইকীয়ে অ' মাই গড ভগৱানে মোৰ প্ৰাৰ্থনা শুনি ল'লে ভগৱান নহয় সেইটো আমাৰ স্ক্ৰিপ্ট ৰাইটাৰটো ই শুনিলে অথনিহে হোৱাটএভাৰ ঐ মই জিকিছিলোঁ বে এইবোৰ কি চিটিং কৰি আছে বাল চ' হোৱাট তইতো সেই মৰুটিজনীৰ কাৰণে মোক চিট কৰিছিলি নহয় টিটছ ফৰ টেট টিটছ কাৰ টিটছ বে এটা মাৰ পাথৰ মাৰ
It's for that. এটা ভিগৰাছ ফিজিকেল ৰাউণ্ডৰ পাছত আমি আহি গ'লোঁ আমাৰ ছেকেণ্ড আৰু মানে দুটাই লোকেশ্যন আছে আৰু আমি আহি পালোহি ইয়াত আৰু ইয়াত হ'ব আমাৰ এলিমিনেশ্যন ৰাউণ্ড চ' তোমালোকৰ হয়তো ভয় লাগিছে অলপমান ভয় নকৰিবা এলিমিনেশ্যন ৰাউণ্ড হওক বা নহওক কাবাকটো আমি উলিয়াবই লাগিব এতিয়া দৰ্শকসকল আপুনি চাগে ভাবিছে যে এই চকীখন ইয়াত খালী কিয় আছে সেই ছোৱালীজনী ক'ত যাৰ মতা হ'বলৈ ইহঁতি আহিছে আমি একচুৱেলি মণ্টাজ শ্বট এটা লগাব লাগে ৰিয়েলিটি শ্ব' ৰিয়েলিষ্টিক ৰিয়েলিটি শ্ব' চ' সেইকাৰণে লেটছ ৱেলকাম ওৱান্স এগেইন দ্য লেডি অফ স্বয়ম্বৰ ৰাগিনী কৌশিক ক'ভিড প্ৰট'কল আমি মানি চলোঁ ভাল কৰিলা মই টেষ্ট কৰি চাইছিলোঁ তাই পাৰে নে নোৱাৰে চ' অলৰেডি তোমালোকে গম পাইছাই যে কিমান ভিগৰাছ এটা টাস্ক হৈ আহিলে আৰু এই ৰিয়েলিষ্টিক ৰিয়েলিটি শ্ব' যি আমাৰ হৈছে স্বয়ম্বৰ ইয়াত আজি এলিমিনেশ্যন ৰাউণ্ড তেতিয়ালৈকে নহয় যেতিয়ালৈকে মোৰ হাতত আহি এটা লিফাফা নপৰে বতাহ মাৰি আছে কিন্তু আমাৰ ৰিয়েলিষ্টিক ৰিয়েলিটি শ্ব' লিফাফা মোৰ হাতত আহি গ'ল ইয়াত লিখা আছে এলিমিনেশ্যন আজি কাৰ হ'ব আমাৰ মাজৰ পৰা আজি আঁতৰি গৈছে কুনাল মই জিকিছিলোঁ চোন বে উঘাই লাভ নাই ইয়াত পৰিছোঁতো মই কুনাল আই এম ছ' চৰি তোমাৰ জাৰ্ণি আজি আমাৰ লগত ইমানলৈকে আছিলে বাট একো নাই ছিজন 2ত তুমি ট্ৰাই কৰিব পাৰা তোমাৰ ভণ্টি আছে নেকি আছে ছিজন 2ত তুমি ট্ৰাই কৰিব পাৰা তাইক ল'ব পাৰোঁ ন ছিজন 2ত তুমি ট্ৰাই কৰিবা এতিয়া পিছফালেদি গুচি যোৱা নিজৰ বেগ চেগ লৈ আমি আগবাঢ়োঁ মানে বেয়াটো লাগিছে অফক'ৰ্ছ কাৰণ চবে জিকিবলৈ আহিছিলে ময়ো জিকিবলৈ আহিছিলোঁ চ' সেয়াই আৰু স্ক্ৰিপ্টৰো ডিমাণ্ড আছিলে চ' আহিম আকৌ নেক্সট ছিজন তাৰ ভণ্টি আছে বুলি শুনিছোঁতো আৰু অলপ বেছি ওখ হয় বাৰু যি কি নহওক যোৱাৰ দুখটো আমাৰ আছেই নাই বাৰু কেলা কিন্তু দ্য শ্ব' মাষ্ট গ' অন আৰু আমি আগবাঢ়িছোঁ আমাৰ নেক্সট ৰাউণ্ডত এইটো মোৰ চবতকৈ ফেভৰেট ৰাউণ্ড আৰু চবতকৈ টাফো হয় আই এম ছ' এক্সাইটেড কি ৰাউণ্ড কৈ দিয়াচোন নাজানো নাজানো যদি কিয় কৈ আছানো ফেভৰেট ৰাউণ্ড বুলি আৰে মোক এনেকৈ ক'বলৈ দিছে ন লিখা আছে মোক কৈছে না ইম্প্ৰভাইজ কৰিব নোৱাৰোঁ বুলি তোমাৰ নিচিনা ভাৰত আই মাতৃমণি প্ৰেজেন্স স্বয়ম্বৰৰ নেক্সট ৰাউণ্ডটো হৈছে GK ৰাউণ্ড তো আমি বিচাৰিম যে এওঁলোকৰ ভিতৰত কাৰ আটাইতকৈ বেছি GK আছে অৰ্থাৎ জেনেৰেল নলেজ আছে বিকাশ মানে মই বিকাশ উপাধি শইকীয়া লিখোঁ চ' মইতো জেনেৰেল কটা চ' মোতকৈ বেছি জেনেৰেল নলেজ কাৰ থাকিব পাৰে আটাইতকৈ জেনেৰেলটো আমিয়ে মই জিকিম জেনেৰেল নলেজত আই এম দ্য বেষ্ট বিকজ মই জেনেৰেল কটা মানে মোৰ জিকে বহুত বেয়া একদম কনফিডেঞ্চ নাছিলে মোৰ তাত তাৰপিছত মই মোৰ ছাইডৰ দুজনক চালোঁ এই ইহঁতেতো স্কুলে গৈ পোৱা নাই ইহঁতে কি জিকিব আই উইল উইন দিছ বে আই ন' দিছ আই উইল ষ্টাৰ্ট হ'ল অ'কে চ' আজি আমাৰ GK ৰাউণ্ডৰ ৰুলখিনি মই কণ্টেষ্টেণ্টবিলাকক কৈ দিবলৈ বিচাৰিছোঁ আমাৰ GK ৰাউণ্ডৰ ৰুল হৈছে যে আমি এটা প্ৰশ্ন তিনিওজনকে সুধিম আৰু তিনিওজনে তাৰ উত্তৰ দিব লাগিব আৰু যিয়ে ৰাইট উত্তৰ দিয়ে বা শুদ্ধ আনচাৰ দিয়ে হি উইল বি দ্য উইনাৰ ছাৰ যদি তিনিটাই ৰাইট আনচাৰ দিয়ে তেতিয়া ৰিটেক লোৱা হ'ব মূৰ্খ আৰু এটাকে শুদ্ধ আনচাৰ ক'বলৈ দিয়া হ'ব উস্তাদি এই বে এজনী মোৰ মাইকী তহঁতি এফাৰ্ট দি লাভ নাইতো মই অলৰেডি জিকিলোঁ এই মোৰ মই ক'ব বিচাৰিছোঁ যে আমাৰ ৰিয়েলিষ্টিক ৰিয়েলিটি শ্ব' স্বয়ম্বৰত কোনো ধৰণৰ চিটিং আমি প্ৰমোট নকৰোঁ সেইবাবে আজি তোমালোক তিনিওটাক এটাই প্ৰশ্ন সোধা হ'ব কিন্তু যেতিয়া এজনে উত্তৰ দিব বাকী দুজনে নিজৰ কাণত সোপা দি ৰাখিব লাগিব বিকজ তেওঁলোকে শুনিলেতো গমেই পাই যাব এণ্ড উই ডোণ্ট প্ৰমোট চিটিং অ'কে বাকী দুজনে কাণত সোপা দিয়া
তুমি চাই থাকিবা দেই খোপা দিছে নে নাই তোমাৰ প্ৰশ্নটো হৈছে ছোৱালী এজনীক যদি ভাল বুলি ক'বলৈ হয় তাইক কিমান চুটি কাপোৰ পিন্ধিব লাগিব অপশ্যনকেইটা দিয়ক ঐ KBC পাতি থকা নাই নহয় ইয়াত ডাইৰেক্ট উত্তৰ দে ঠিক আছে চাওক এতিয়া মই বুজাই আছোঁ শুনি আছোঁ বহিছোঁ দেই এডোখৰতে মই জিম যাওঁ কাৰ কাৰণে ছোৱালীবোৰৰ কাৰণে আৰু এতিয়া যে মই ছোৱালীবোৰে চুটি কাপোৰে পিন্ধি আহে চ' যিমানে ছোৱালীবোৰে চুটি কাপোৰ পিন্ধি নাহওঁ মোৰ সিমানে ভালে লাগে পিন্ধি আহিব লাগে অ'কে থেংক ইউ আহিৰণ চ' এতিয়া আমাৰ নেক্সট উত্তৰ দিব জাভেদে যতীন ইয়াৰ জাভেদ চ' জাভেদ মই জানো যে তুমি কাণত যে এনেকৈ আছিলা তুমিতো প্ৰশ্নটো শুনা নাই মই জানো কুৱেশ্যনটো কিন্তু না না মই কওক তুমি শুনা নাই কাণত এনেকৈ দি আছিলা যে উই ডণ্ট প্ৰম'ট চিটিং মই নাজানো প্ৰশ্নটো হৈছে যে এজনী ছোৱালীয়ে কিমান চুটি কাপোৰ পিন্ধিব লাগিব যাতে আমি তাইক ভাল বুলি ক'ব পাৰোঁ মই ভাবোঁ যে ন' কেৰেক্টাৰ কেন বি ডিফাইণ্ড বাই দ্য লেন্থ অফ ক্লথছ ছোৱালীজনীৰ মনটো ভাল হ'ব লাগে মন ভাল হ'লে চবেই ভাল যেনেকৈ আমাৰ ৰাগিনীৰ মনটো চ' আমি নেক্সট আহিছোঁ বিকাশলৈ বিকাশ তুমি উত্তৰটো দিয়া চৰি মই প্ৰশ্নটো ক'ব লাগিব কাৰণ তুমিতো শুনা নাই প্ৰশ্নটো হৈছে যে এজনী ছোৱালীয়ে কিমান চুটি কাপোৰ পিন্ধিব লাগিব যাতে আমি তাইক ছ'চাইটিক ভাল বুলি ক'ব পাৰোঁ একদম চুটি কাপোৰ পিন্ধিব নালাগে মোৰ যদি মাইকী হয় ন চুটি কাপোৰ বাদ দিয়ে মই পিন্ধিবলৈ চুবলৈ নিদিওঁ মেখেলা চাদৰৰ তলত পিন্ধিব নোৱাৰে মোৰ মাইকীয়ে আৰু ডাইৰেক্ট কথা হাত কৰা ব্লাউজ নট এলাউড মোৰ ঘৰত বোৱাৰী হৈ থাকিব লাগিব বুজিছে নাই কোনো ইয়াত হেৰি নাই আৰু এতিয়া তুমি যে যোনটো স্কাৰ্ট পিন্ধি আছা চুটি ফটা কানি বনাম তুমি মোৰ মাইকী আহিলে চ' এতিয়া আমাৰ যিসকল এক্সপাৰ্টছ আছে এক্সপাৰ্ট মানে ময়ে এক্সপাৰ্ট আৰু আমাৰ এক্সপাৰ্টে ডিচাইড কৰা মতে আমি এতিয়া ৰিজাল্ট দিবলৈ ওলাইছোঁ Oh my god, I'm so excited. মোৰ বাবে এজনী তহঁতি এনেই লাগি আছে মই স্ক্ৰিপ্ট পঢ়িছোঁতো গোটেইখন আৰু যিহেতু আমাৰ এইখন ভাৰত আই মাতৃমণি প্ৰেজেন্স স্বয়ম্বৰ এখন বহুত ৰিয়েলিষ্টিক ৰিয়েলিটি শ্ব' তো ৰিজাল্ট আমি তেতিয়ালৈকে নিদিওঁ যেতিয়ালৈকে মোৰ হাতত লিফাফা আহি নাপায় আহি গ'ল ইয়াত ৰিজাল্টটো লিখা আছে এণ্ড দ্য উইনাৰ ইজ আহিৰণ কেনেকৈ কেনেকৈ হ'ল কি ফাল্টু আনচাৰ দিছে কি কিয় তেনেকৈ এইখন ৰিয়েলিটি শ্ব' আমি ইয়াত চব ফ্লেট গৈ থাকিব নোৱাৰোঁ চ' সেইকাৰণে আমি অলপমান স্ক্ৰিপ্টত টুইষ্ট দিছোঁ জিকে কি এইবোৰ জিকেৰ আজি এটা কুৱেশ্যন উঠিছে কালি 20টা উঠিব মই 20টা এক্সাক্ট আনচাৰ দি দিম এইবোৰ একোৱে নহয় ছাপ্লিমেণ্ট খাব আৰু প্ৰটিন চেক খালে হ'ল আই এম শ্বকড এইটো কেনেকৈ হ'ব পাৰে মই বেষ্ট আনচাৰ দিছিলোঁ মেন ইয়াতকৈ ভাল আনচাৰ আপুনি ওলাই দিয়ক মই চেলেঞ্জ দিছোঁ আপোনাক আই এম দ্য ৰিয়েল উইনাৰ মেন ৱেলকাম বেক টু ভাৰত আই মাতৃমণি প্ৰেজেন্স স্বয়ম্বৰ মতা বিচাৰোঁ আহক চ' আজি আহি আমি আমাৰ অন্তিম পৰ্যায়ত উপস্থিত হৈছোঁহি আমাৰ এই অন্তিম পৰ্যায়ত আমাৰ হ'ব ফাইনেল ৰাউণ্ড আৰু এই ফাইনেল ৰাউণ্ডটো হোৱাৰ আগতে কিন্তু আমাৰ এটা হ'ব লাগিব এলিমিনেশ্যন এইটো এটা এচিভমেণ্ট বুলি ক'ম এইখিনিলে মোৰ কাৰণে এই চেৰাটো যে মই ইয়াৰ কাৰণে বনাইছিলোঁ সৰুৰ পৰা ড্ৰিম আছিলে বে মোৰ এইটো আবে ফাৰ্ষ্ট ছিজন পাতিছোঁ অঁ খেলা মানে এতিয়াও মই সৰুৱে ন চ' সৰুৰ পৰাই ড্ৰিম আৰম্ভ হৈছে আৰু ড্ৰিমটো খেলা চ' আজি তেনেহ'লে এলিমিনেশ্যন ৰাউণ্ডত এলিমিনেট হৈ ঘৰলৈ যাব No one কাৰ নাম বে কোন Yes, now the show has become more interesting because there was a twist in the script. আমাৰ আজি লাষ্ট ৰাউণ্ডটো হৈছে The Brain Test. ব্ৰেইন টেষ্ট চিৰিয়াছলি আবে মই ইঞ্জিনিয়াৰিং কৰিছোঁ লগতে MBA
ব্ৰেইন টেষ্ট ক'ব লাগে নেকি এইবিলাক হে আম দ্য উইনাৰ মেম আম দ্য উইনাৰ লুক এট মি ব্ৰিং ইট অন আৰু এইটো মই ক'ব লাগিব যে আমাৰ চেনেলৰ আটাইতকৈ থটফুল আমাৰ এক্সপাৰ্টছে বিচাৰি উলিওৱা আটাইতকৈ ডিফিকাল্ট টাস্ক ৰাইট আৰু ব্ৰেইন টেষ্ট কি হয় ব্ৰেইন টেষ্টৰ নিয়ম কি হয় সেয়া আপোনালোকক ৰাগিনীয়ে ক'ব চ' বয়জ লিচন টু মি ভেৰি কেয়াৰফুলি এতিয়া আমি ব্ৰেইন টেষ্টৰ কাৰণে পাঞ্জা খেলিম গেট ৰেডি য়েছ পলম কৰিব নালাগে মুখ খুটাই পেলাব নালাগে গেট ৰেডি প্ৰথম মেটচখন Use your হ'ব brains. য়েছ ব্ৰেইন আৰু প্ৰথম মেটচখন হ'ব জাভেদ আৰু আহিৰণৰ মাজত So unexpected. Jotin is the winner. যতীন কোনোবা জাভেদ বে তোমাৰ নাম কি আছিলে দিছ কম্পিটিশ্যন ইজ নট ইজি এট অল ইমান প্ৰেছাৰ দি দিয়ে মই নিজৰ নামটোৱে পাহৰি গৈছোঁ আই নিড টু ফ'কাছ বহুত টাফ কম্পিটিশ্যন Yes. দিছে আহিৰণ Right. বহুত টাফ কম্পিটিশ্যন দিছে বাট জাভেদ ইজ দ্য উইনাৰ নাও জাভেদ খেলিব ব্ৰেইন টেষ্টটো দিব বিকাশৰ লগত একচুৱেলি মই মোৰ ব্ৰেইনটো বেছি ইউজ কৰা নাই আজিলৈকে বেছি কি মই ইউজে কৰা নাই চ' মোৰ ব্ৰেইনটোতো ভাৰ্জিনে হয় এণ্ড ফাৰ্ষ্ট টাইম অবভিয়াছলি অলপ ডিফিকাল্ট হয় সোনকালে হৈ যায় বাট ইয়া আই উইল গিভ মাই বেষ্ট Let the game begin. Yes! Today my brain lost its virginity. ভাল খেলিলা তোমালোকে ইউ অল প্লেড ৱেল কিন্তু এইটোৱে যে আল্টিমেট ৰিজাল্ট সেইটো নহয় আমাৰ আচলি ৰিজাল্ট আহিবলৈ আছে এণ্ড চিন্স দিছ ইজ দ্য ৰিয়েলিষ্টিক ৰিয়েলিটি শ্ব' আমাৰ ৰিজাল্ট তেতিয়া আহিব যেতিয়া হাতত এটা লিফাফা আহিব জলদি কোৱা ৰিয়েলিষ্টিক অ' মাই গড দিছ ৱাজ ছ' আনএক্সপেক্টেড আউট অফ দি বক্স চ' আমাৰ ব্ৰেইন টেষ্টৰ ৰিজাল্ট ফাইনেলি আমাৰ হাতত আহি গ'ল এণ্ড আৰ ইউ এক্সাইটেড Yeah. চ' আমাৰ ব্ৰেইন টেষ্টৰ উইনাৰ হৈছে এণ্ড দ্য উইনাৰ ইজ আহিৰণ এণ্ড এলিমিনেট হৈছে জাভেদ হে আবে মই জিকিছিলোঁ বে তুমি কিয় এলিমিনেট হ'লা ৰাগিনী বুজাই দিয়া তুমি এলিমিনেট হ'লা কাৰণ যোন মানুহে হাত বেছিকৈ ইউজ কৰে তাহাঁতি ব্ৰেইন কমকৈ ইউজ কৰে আৰু যিসকল মানুহে হাত কমকৈ ইউজ কৰে সিহঁতি ব্ৰেইন বেছিকৈ ইউজ কৰে এণ্ড ডেট ইজ দ্য লজিক বিহাইণ্ড দিছ ব্ৰেইন টেষ্ট আৰু এইটো ইমান এক্সপাৰ্টে মিলি গোট খাই এই টেষ্টটো বনাইছে যে মই আপোনালোকক ক'ব নোৱাৰোঁ সেইকাৰণে আমাৰ শ্ব'টো এতিয়া নাম্বাৰ 1 হৈ আছে ভাৰত আই মাতৃমণি প্ৰেজেন্স স্বয়ম্বৰ মতা বিচাৰো আহক আৰু জাভেদ ইউ আৰ এলিমিনেটেড তোমাৰ জাৰ্ণি ইয়ালৈকে আছিলে গেট লষ্ট কিয় আহিলোঁ বে শ্ব'টোত যি টি ৰুল বনাই দিছে বে মই উইনাৰ আছিলোঁ মইতো জানো মই উইনাৰ বাছ ভাবিছিলোঁ বহুত দিন থাকিম সেইটো কাৰণে বেগ চেগ আনিলোঁ এতিয়া ওলাই দিলে তাইক বহুত ভাল পাইছিলোঁ বে নাও আৰু ভাল চ' গাইজ এটা ডাঙৰ ইণ্টেন্স আমি টাস্ক কৰাৰ পাছত ফাইনেলি ডাউন টু 2 কণ্টেষ্টেণ্টছ ৰাগিনী তোমাৰ কেনেকুৱা ফিল হৈছে কোৱা I feel like I'm on the top of the world. Because মই ভাবিছিলোঁ যে মাহঁতে এলাও নকৰিলেও মই নিজে নিজে মতাটো বিচাৰি ল'ম এই স্বয়ম্বৰৰ জৰিয়তে কিন্তু ইয়াত আহি যেতিয়া গম পালোঁ যে মই চুজ নকৰোঁ আপোনালোকেহে টাস্ক কৰাই চুজ কৰিব চ' যেতিয়া মই গম পালোঁ যে দুনিয়াখনত মোৰ চইচৰ কোনো ভেলুৱে নাই
আই ফিল ছ' হেপী মই বুজাব নোৱাৰোঁ একজেক্টলি আৰু সেইটোৱে আমাৰ মটিভ আছিলে আপোনাৰ চইচ নাই কিন্তু দেখাত লাগে কি আছে কিন্তু আচলিকে নাই আৰু সেইটো হৈছে এটা ডাঙৰ টুইষ্ট এণ্ড ডেট ইজ হুৱাই মই বাৰে বাৰে কৈ আছো যে ভাৰত আই মাতৃমণি প্ৰেজেন্স স্বয়ম্বৰ মতা বিচাৰো আহক পৃথিৱীৰ আটাইতকৈ ইউনিক আৰু টুইষ্টেড শ্ব' স্ক্ৰিপ্ট য'ত টুইষ্ট হৈ থাকে ইফালৰ পৰা সিফালে এতিয়া আমাৰ দুজন প্ৰতিনিধি আছে এই দুজনৰ ভিতৰত কোনোবা এজন জিকিব আৰু এইটো আমি এক্সপাৰ্ট এডভাইচ লৈ স্পেচিয়েল ঘটকক মাতি আমি চুজ কৰিছো তোমাৰ কাৰণে মতা এণ্ড দ্য উইনাৰ ইজ বিকাশ বিকজ গাৰ্লছ লাভ টক্সিক বয় डांटे और बाकी ना जमिया खिलौने ले जानिया है बाबा तेरे मेहरा विचो तेरी लाडो परदेसण होई है বঢ়িয়া বঢ়িয়া শ্বুটটো বহুত ভাল হ'ল দিয়া হৈ গ'ল আজি মেম বঢ়িয়া কৰিছে আপুনি আবে মোৰ মাইক শ্বুট চেছ হ'ল এতিয়া যাগে যা পইচা চইচা ল আৰু যা আবে তোৰ এক্স মোৰ প্ৰেজেণ্ট নহয় নেকি কাৰো একো এক্সেছ নহয় অ' তেওঁৰ বয়ফ্ৰেণ্ডে আছে গম পাইছনে নাই কোন এ তেওঁ আকৌ যা 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 এইটো কি স্বয়ম্বৰ নাছিলে নি বে ৰিয়েলিটি শ্ব' ন অঁ তো এয়াই হয় ৰিয়েলিটিত আবে ফুট বে নালাগে বে বেলেগ পতাব লাগিব এতিয়া শুনা না শ্বুটটো কেনেকুৱা হ'ল আজি মোৰ ঠিকে আছে ফাৰ্ষ্ট টাইম ন বেছি ইমপ্ৰভ তোমালোকে দিব নোৱাৰা বহুতখিনি মই মিলালোঁ বাট ঠিকে আছে আচ্ছা শুনাচোন মোৰ লগৰ এজনী ঘৰত পাৰ্টি খাবলৈ যাবলৈ আছে বোলা না পাৰ্টি কিয় পাৰ্টি কাক সুধিলা বে তুমি পাৰ্টি কৰিবলৈ নহয় মানে মই কি তুমি এখন স্বয়ম্বৰ শ্বুট কৰি কি ডাঙৰ কিবা এটা বনি গ'লা নেকি এনেকুৱা কেইটা ৰিয়েলিটি শ্ব' হোষ্ট কৰি থৈছোঁ জানা নাই গাৰ্লফ্ৰেণ্ড হয় গাৰ্লফ্ৰেণ্ডৰ নিচিনাই থাকিম এদিন আগত সুধিবা পাৰ্টি কৰিবলৈ যাবলৈ আছে বুজিলা গোটেই দিনটো ইয়াত শ্বুট কৰি আছোঁ তোমাক লঞ্চ কৰি দিওঁ ভোক লাগিছে এতিয়া ঘৰলৈ ব'লা ভাত বনাব লাগে actually in real life also girls do love toxic boys Spin this track, everything on me. Yeah, I'ma tip myself, I'ma spend it on myself. I'ma drop it like it's pouring, I'ma pour it on myself. Check the money, make you think you count number. That's that shit that's never getting bounced on you. Check do the money, that's I just need a Hello guys, thank you so much video to ইয়ালৈকে চোৱাৰ বাবে and অলপমান দীঘল ভিডিঅ' আছিলে তো thank you so much for your patience. যদি ভাল পায় দেন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব যাতে আৰু ভিডিঅ' বনাই দিব পাৰোঁ এণ্ড অলছ' কেছ কাৰো লিংক ডেছক্ৰিপশ্যনত আছে ডু ডাউনলোড এণ্ড অন চাম গ্ৰেট কেছবেকছ এণ্ড ৰিৱাৰ্ডছ